নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিশেষ খবৰ ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে দুই এদিনতে নিশ্চিত হ'ব কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰিব পৰাকৈ জনাদেশ লাভ কৰিলে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বহু দূৰতে ৰৈ গ'ল কিন্তু এইবাৰ কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী 2016 চনত মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱা সৰ্বানন্দ সোণোৱালৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ৰূপে চৰ্চালৈ আহিছে এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম শেহতীয়াকৈ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে নৱনিৰ্বাচিত বিধায়কৰ কুচকাৱাজ লক্ষ্য কৰিলে দেখা যায় যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষতে গৰিষ্ঠ সংখ্যক বিজেপি আৰু মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়ক আছে সেয়েহে মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম বিজেপি মিত্ৰজোঁটৰ বিধায়কসকলে নিৰ্বাচিত কৰিলে আচৰিত হ'ব লগা একো নাথাকিব 4 মে অৰ্থাৎ 2021 চনত দিল্লীৰ পৰা বিশেষ বাৰ্তালৈ গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ এই নেতাগৰাকীয়ে বিজেপিৰ মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ মতামতৰ আধাৰত নতুন নেতাৰ নাম বিজেপি সংসদীয় কমিটিলৈ প্ৰেৰণ কৰিব অৱশ্য বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিজাকৈ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰি নতুন বিধায়কৰ মতামত গ্ৰহণ কৰিবও পাৰে ৰাজনৈতিক খবৰ ৰখাসকলৰ মতে হিমন্ত বিশ্ব শৰ্মাই অতি পৰিকল্পিতভাৱে মুখ্যমন্ত্ৰী ৰূপে তেওঁক নিৰ্বাচনৰ পূৰ্বৰে পৰা পৰিপ্ৰেক্ষিত কৰি আহিছে এই কথা স্বীকাৰ নকৰি নোৱাৰি যে বিজেপিৰ আজিৰ উত্থান আৰু ৰণনীতি প্ৰস্তুত কৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছিল এই ভূমিকা আৰু নৱনিৰ্বাচিত বিধায়কসকলৰ মতামত কেন্দ্ৰীয় নেতৃত্বৰ আস্থা সহযোগী দলৰ মতামতে এইবাৰ মুখ্যমন্ত্ৰী কোন হ'ব সেইটো নিৰ্ধাৰণ কৰিব দেখা পোৱা গৈছিল বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠসকলে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিছিল মুখ খুলি একো নকলেও অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য অতি তাৎপৰ্যপূৰ্ণ এজন অসমীয়াই মুখ্যমন্ত্ৰী হ'ব বুলি সংবাদ মাধ্যমত ইতিমধ্যে মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষণীয়ভাৱে ক্ষমতাত থকা দলটোৱে পূৰ্বৰ দৰে এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী পদক্ষেপ কৰা নাছিল দলটোৰ নেতৃত্বই এই সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হ'লেই এৰাই চলিছিল আনকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত অমিত শাহেও এই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিব পৰা নাছিল তেনে এক পৰিৱেশ আৰু প্ৰেক্ষাপটলৈ চালে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা অধিক ৰাজনীতিত সিদ্ধান্ত যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে বিজেপিৰ শীৰ্ষ মহলৰ এক সূত্ৰ অনুসৰি দলটোৰ নেতৃত্ব তথা নৱনিৰ্বাচিত গৰিষ্ঠ সংখ্যক বিধায়কে মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিছে এই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বইও সেউজ সংকেত দিয়াৰ সম্ভাৱনা আছে কিন্তু অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰীৰ আসনক লৈ বিভিন্ন কাৰকে ক্ৰিয়া কৰে দেখা পোৱা যায় যে উজনি অসমৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰা হয় এইবাৰো বিজেপিয়ে উজনি অসমত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা 47খন আসনৰ ভিতৰত বিজেপিয়ে 30খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল 7খন আসনত অসম গণ পৰিষদ 9খন আসনত কংগ্ৰেছ আৰু 1খন আসনত AIUDF আৰু 1খন আসনত ৰাইজৰ দল জয়ী হৈছিল অৰ্থাৎ উজনি অসমত বিজেপিয়ে ভবাতকৈ বেছি ফলাফল লাভ কৰিবলৈ সক্ষম হয় এই নিৰ্বাচনত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 39খন আসনৰ ভিতৰত 22খন আসনতে বিজেপি প্ৰাৰ্থী জয়ী হয় আন আসনবোৰৰ ভিতৰত 1খন আসনত UPPL 7খন আসনত কংগ্ৰেছ 7খন আসনত AIUDF আৰু 2খন আসনত BPFৰ প্ৰাৰ্থী জয়ী হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অনুষ্ঠিত হোৱা 40খন আসনৰ ভিতৰত বিজেপিয়ে প্ৰায় 8খন আসন অগপয় 2খনত UPPLে 5খনত কংগ্ৰেছে 14খনত আৰু AIUDFে 8খনত BPLে 2খনত CPMে 1খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় এইবাৰ দেখা পোৱা যায় উজনি অসমত বিজেপিৰ ফলাফল পূৰ্বতকৈ ভাল সৰ্বমুঠ 60খন আসন লাভ কৰিলে উজনি অসমত পূৰ্ব নিৰ্বাচনতকৈ বিজেপিয়ে এইবাৰ অধিক আসন লাভ কৰিছে 2016 চনৰ তুলনাত অসম গণ পৰিষদে 5খন আসন কমকৈ কংগ্ৰেছে 3খন আসন বেছিকৈ লাভ কৰিলে 2016 চনত কংগ্ৰেছে 29খন আসন লাভ কৰাৰ বিপৰীতে এইবাৰ নিৰ্বাচনত 32খন আসন লাভ কৰিবলৈ সক্ষম হয় AIUDFে 2016 চনত 13খন আসন লাভ কৰাৰ বিপৰীতে 3খন আসন বেছিকৈ অৰ্থাৎ 16খন আসন এই
2021 বিধানসভা নিৰ্বাচনত লাভ কৰিবলৈ সক্ষম হ'ল। শেহতীয়া নিৰ্বাচনত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে BPF। দলটোৱে 2016 চনত 12খন আসন লাভ কৰিছিল যদিও এইবাৰ 8খন আসন তেওঁলোকৰ হাতৰ পৰা ওলাই যায়। নৱগঠিত UPPL প্ৰথমটো বিধানসভা নিৰ্বাচনতে 6খন আসন লাভ কৰে। আনহাতে CPM 2016 চনত এখনো আসন লাভ নকৰা নাছিল যদিও 2021 চনত এখন আসন লাভ কৰিবলৈ সক্ষম হয়। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে 38টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি শিৱসাগৰ সমষ্টিত দলটোৰ সভাপতি অখিল গগৈ জয়ী কৰিবলৈ সক্ষম হয়। কা আৰু আন জাতীয় সমস্যাত সৰব হৈ আঞ্চলিকতাবাদৰ পক্ষত থিয় হোৱাৰ শ্লোগানেৰে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে 82খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও দলটোৱে এগৰাকীও প্ৰাৰ্থী জয়ী নহ'ল। অসম জাতীয় পৰিষদৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে শক্তিশালী ৰূপত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। নাহৰকটীয়া আৰু দুলীয়াজানত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু তেওঁ দ্বিতীয় স্থানতে স্তব্ধ হৈ ৰয়। যি সময়ত আঞ্চলিক শক্তি প্ৰাসংগিকতা আৰু জাতীয় জীৱনৰ লগতে খিলঞ্জীয়াৰ স্বাৰ্থৰ হকে মাত মতাৰ বাবে আঞ্চলিক শক্তিৰ পোষকতা কৰা হৈছিল, সেই সময়ত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ফলাফলে সংসদীয় ৰাজনীতিত প্ৰস্তুতৰ ক্ষেত্ৰত দল দুটাৰ নেতৃত্বত বিফল হ'ল সেয়া বিশ্লেষণ কৰাৰ প্ৰয়োজন হৈ পৰিছে। 5টা গেৰাণ্টিৰে নিৰ্বাচনত কংগ্ৰেছ মহাজোঁট গঠন কৰিলেও বদৰুদ্দিন আজমলে তেওঁলোকৰ বাবে বিফলতাৰ অন্যতম কাৰণৰূপে বিবেচিত হৈছে। হু ইজ বদৰুদ্দিন বুলি কোৱা একালৰ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বদৰুদ্দিন আজমল ভাই ভাই বুলি কোৱা ৰিপুণ বৰাই অসমৰ জাতীয় চেতনাৰ আধাৰত নিৰ্বাচনী ৰাজনীতিৰ ৰণনীতি প্ৰস্তুত কৰাত বিফল হোৱাটোৱে স্বাভাৱিক। বিৰোধী ঐক্যক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অজিত ভূঞাৰ দৰে ব্যক্তিসকলে লোৱা ভূমিকাত ৰহস্যৰ যি অভিযোগ উঠিছিল, সেই অভিযোগ অধিক গাঢ় হৈ পৰিছে। এসময়ত জাতীয়তাবাদৰ প্ৰবক্তা ৰূপত আঞ্চলিকতাবাদৰ পক্ষত থিয় দিয়া অজিত ভূঞাই এই নিৰ্বাচনৰ ফলাফলৰ পাছত বিজেপি জয়ী হোৱাত কিবা ভূমিকা পালন কৰিলে নেকি, সেয়াও বিপৰ্যয়ৰ বিষয় হৈ পৰিছে। ৰাজনীতি সংখ্যাৰ খেল। 5 বছৰৰ বাবে আকৌ দিছপুৰ বিজেপিৰ দখলত। নিৰ্বাচনী ফলাফলৰ পাছত সফলতা বিফলতাৰ পোষ্টমৰ্টেম নিশ্চয় হ'ব। কৰোনা কাহ, ৰাজ্যৰ দুৰ্বল আৰ্থিক অৱস্থা, নিবনুৱা সমস্যা আদিৰে ভাৰাক্ৰান্ত অসমৰ নেতৃত্ব এজন সঠিক লোকৰ হাতত অৰ্পণ কৰাটো অসমৰ ৰাইজে বিচাৰে। মুখ্যমন্ত্ৰীৰূপে চৰ্চা হৈ থকা হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ এজন দক্ষ আৰু চতুৰ নেতা। কিছু গুণ বাদ দি এই তৎপৰ আৰু দক্ষ নেতাগৰাকীৰ হাতত মুখ্যমন্ত্ৰী দায়িত্ব অৰ্পণ কৰাটো তেওঁৰ দলীয় সতীৰ্থই বিচাৰিছে। এক্সিট পোলতো অসমৰ জনসাধাৰণৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী ৰূপে বিচৰা কথাটো পোহৰলৈ আহিছে। কিন্তু সাম্প্ৰদায়িক পৰিস্থিতিত এক সুস্থ পৰিৱেশ আৰু বাতাবৰণ ৰক্ষা কৰাৰ বাবে আমি এজন ব্যক্তিৰ ওচৰত আস্থা আৰু ভৰসা ৰাখিব লগা হয়, যিয়ে সামগ্ৰিকভাৱে এক নিকাহ ভাৱমূৰ্তি আৰু পক্ষপাতিবিহীন ভূমিকা পালন কৰিব পাৰে। এইখিনিতে এই কথাও প্ৰণিপাতযোগ্য যে বিজেপিৰ নেতৃত্বৰ হিন্দুত্ববাদী চেতনা আৰু ব্যক্তিগতভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা একাকাৰ কৰি সেই দায়িত্ব শেষ মুহূৰ্তত চৰ্চিত হোৱা ধৰণেই তেওঁৰ হাতত অৰ্পণ কৰিলেও আচৰিত হ'ব লগা একো নাথাকিব। এইবাৰ নিৰ্বাচনত দেখা পোৱা গৈছিল যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ মাজলৈ অতি সাধাৰণভাৱে গৈছিল। বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই জনতাৰ সৈতে তেওঁ একাকাৰ হৈ পৰিছিল। আনকি মামা বুলি তেওঁ কৰা টুলুঙা মন্তব্যকো মন্ত্ৰীগৰাকীয়ে অতি চতুৰতাৰে ইয়াক তেওঁৰ এক মানুহৰ প্ৰতি থকা আন্তৰিকতালৈ সলনি কৰিবলৈ সক্ষম হৈছিল। ভিতৰি তেওঁ ৰাজনৈতিক কৌশলতাৰ বিপৰীতে জনসভাত জনমানসত ভিতৰি তেওঁ ৰাজনৈতিক কূটকৌশলতাৰ বিপৰীতে জনমানসত এই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ পৰিস্থিতি অনুসৰি বেহ ধৰি হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। কৰোনাৰ কালত প্ৰথম অৱস্থাত তেওঁৰ ভূমিকা দিন ৰাতি কষ্ট কৰি পৰিশ্ৰম কৰিব পৰা প্ৰৱণতা, সাধাৰণ লোকৰ পৰা শীৰ্ষজনলৈকে, ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে, কিশোৰৰ পৰা যুৱক যুৱতীলৈকে সকলোৰে সৈতে তেওঁ সুসম্পৰ্ক ৰক্ষা কৰিব জানে।
অসমৰ ৰাজনীতিত শাসক বিৰোধীৰ মাজত এনে সুসম্পৰ্ক ৰক্ষা কৰিব পৰা নেতা বিৰল। সেয়েহে সমালোচনা কৰিলে অসমৰ ৰাজনীতিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নাই বুলি বহুতে ক'ব বিচাৰিছে। কোন মুখ্যমন্ত্ৰী হয় সেয়া বিজেপিৰ নেতৃত্বাধীন আৰু নৱনিৰ্বাচিত বিধায়কসকলে সঠিক কৰিব। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব লাগে বুলি যি প্ৰচাৰ আৰু চৰ্চা চলিছে, সেই প্ৰচাৰে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা আৰু মুখ্যমন্ত্ৰী হ'ব পৰাকৈ তেওঁ যে জনসমৰ্থনৰ গৰাকী হৈছে তাক প্ৰমাণ কৰিলে। নিৰ্বাচনৰ ৰেলীসমূহত অংশ লৈ দলৰ লগতে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক নিজৰ ভাৱমূৰ্তিও গঢ়ি পেলালে। সেয়েহে আজি সৰ্বানন্দ সোণোৱালৰ বিপৰীতে মুখ্যমন্ত্ৰীৰূপে তেওঁৰ নামৰো চৰ্চা হৈছে। অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনৰ পৰাই প্ৰাসংগিক হৈ আহিছিল। সেই প্ৰাসংগিকতাৰ ধাৰাবাহিকতা তেওঁ এতিয়াও অটুট ৰাখিছে। ঠিক যে বিজেপিৰ ভিতৰচৰাত সুসংগঠিত ৰূপত পূৰ্বৰ পৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰাৰ এক ডিজাইন আছিল। সেয়েহে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'লেও আচৰিত হ'ব লগা একো নাথাকিব। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে মোৰ ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।